কবিতাৰ শিৰোনাম মা। ৰচনা শ্ৰী অনুজ তামুলী। মা, মোৰ ওঠৰ শেষ স্পৰ্শৰ তুমি প্ৰথম শব্দ, কোলাত বুকুৰ উমেৰে তৃপ্ত, অতুলনীয় সৰ্বশ্ৰেষ্ঠ মা, অনন্য তুমি পবিত্ৰ। মা, মোৰ মনৰ কোঠালিও তুমি বিনেই ৰিক্ত, দুচকুৰ দুগুণ সিক্ত। মা, শব্দতেই প্ৰদীপ্ত, সহস্ৰ দুখ আৰু অজস্ৰ সুখৰ তুমি মা, অনন্য তুমি মিত্ৰ সৰ্বস্ব। মা, মোৰ জীৱন বাটৰ তুমি একমাত্ৰ পৃষ্ঠ, নিষ্ঠা সততা আৰু মমতাৰ মা ভূমিকাত বলিষ্ঠ তুমি। সমদৃষ্টিত জ্যেষ্ঠ আৰু কনিষ্ঠ মন্ত্ৰমুগ্ধ মা, অনন্য তুমি অপূৰ্ব তুমি।